লাহৰীঘাটৰ টেঙাগুৰিত আয়ুষ্মান কাৰ্ড সন্দৰ্ভত জিলা উপায়ুক্তৰ সজাগতা সভা। আজি ৫ মে শুক্ৰবাৰে টেঙাগুৰি জামে মছজিদৰ প্ৰাংগণত জুম্মা নামাজৰ পিছত আয়ুষ্মান কাৰ্ড সন্দৰ্ভত এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়। সজাগতা সভাখনত মৰিগাঁও জিলা উপায়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত থাকি আয়ুষ্মান কাৰ্ড সন্দৰ্ভত বিতংকৈ আলোচনা কৰে। এই আয়ুষ্মান কাৰ্ডৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালে চিকিৎসাৰ বাবদ ৫ লাখ টকা চৰকাৰী সাহায্য লাভ কৰিব। যিসকল ব্যক্তিয়ে আয়ুষ্মান কাৰ্ড বনোৱাৰ লগতে ৰেচন কাৰ্ডৰ লগত সংযোগ কৰা নাই সেইসকল ব্যক্তিক অতি সোনকালে কম সময়ৰ ভিতৰতে ৰেচন কাৰ্ডৰ লগত সংযোগ কৰিবলৈ জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই আহ্বান জনোৱাৰ লগতে এই কাম কৰিবলৈ কিবা অসুবিধা পালে উপায়ুক্তগৰাকীৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিবলৈও ৰাজ্যক আহ্বান জনায়। আজিৰ পৰা আমি চেষ্টা কৰিম সৰহসংখ্যক মানুহৰ ঘৰলৈ যাবলৈ। যদি তেওঁলোকে নিজৰ ৰেচন কাৰ্ডখনৰ লগত এইটো লিংক কৰাই লয়, প্ৰতি বছৰে ৫ লাখ টকাকৈ চিকিৎসাৰ ক্ষেত্ৰত প্ৰতিটো ফেমিলিয়ে এই বছৰটো শেষ হ'ল, তাৰপিছত অহা বছৰ আকৌ যদি আপুনি ইউথ আলাই কৰক, আপুনি সেই পইচাটো বেমাৰ হৈ পেলাই তাৰ প্ৰয়োগ কৰিব নালাগে। কিন্তু কিবা কাৰণবশতঃ যদি প্ৰয়োগ কৰিবলগীয়া হয়, আজি শ্ৰদ্ধেয় ৰাইজ, মই জাগাই জাগাই গৈ ৰাইজক অনুৰোধ কৰিবলগীয়া হৈছে, তথাপিও আমাৰ মানুহখিনিয়ে গৈ এই সাধাৰণ কামটো নকৰে। মইৰাবাৰীৰ পৰা নীলুফা বেগমৰ ৰিপৰ্ট, SN India 24।